Hey guys, welcome to my video. আজি হল হ্যাপি দিৱালী তো আজি হ্যাপি দিৱালীৰ প্ৰিপাৰেচন কৰিম আৰু আপোনালোকক দেখাম কেনেকৈ আমি প্ৰিপাৰেচন কৰি আছো সো গাইস তো ইয়া গাইস মই কল গাছটো কাটি ললো এনেকৈ কৰে আপোনালোকে কাটি ল'ব এটা ভুল নকৰিব আমি ভুল কৰিছিলো কি যোৱা বছৰ আমি ডাইৰেক্ট খুঁটি এনেকৈ কৰি ঘিৰি দিছিলো আৰু ওপৰত দিছিলো বাগৰি গিছে গটিকে আপোনালোকে এনেকৈ কৰি খুন্দি ল'ব তাৰ পিছত এতিয়া আমি খুন্দি লম এতিয়া আমি এটা মাজত বাৰি দিম তাৰ পিছত এই কল গাছটো বহাই দিম সব আপোনালোকক দুখাম প্ৰিপাৰেচন লিচু লাইট কি কেনেকুৱা সব দুখাম তো আমাৰ ওচৰৰ প্ৰেক্টিছৰ ঘৰত এতিয়া যাম সিহঁতে কেনেকৈ প্ৰিপাৰেচন কৰি আছে সেইটো আপোনালোকক দুখাম বলক এ হ'ব বলক বেছি নালাগে খাটা হৈ যাব তাহলে এটা মাজত বাছ ঘিৰি দিলে হৈ যাব তো ইয়া প্ৰেক্টিছৰ ভাইটি প্ৰিপাৰেচন কৰি আছে গাইছ তো সকলৰ দুখাম আপোনালোকক কি কৰিব লাগিব নালাগিব তো ইয়া গাইছ ইফালে মোৰ ভণ্টিয়ে চাকি বন্তিৰ ব্যৱস্থা কৰি আছে এনেকৈ কৰি প্ৰিপাৰেচন চলি আছে আৰু আমাৰ হল কলগাছ কাটা কুটা হৈ আছে ভণ্টিজনী আমি ঘিৰাই থৈ আহিলোঁ অলপমান বেছি এটিটিউড দেখাইছে হাসি আছে চাব পৰা তো গাইছ এনেকৈ কৰি হান্দি ল'বি ভালকৈ একদম মাজত কৰিব তেৰা টুৰা হ'লে ভাল নহ'ব বেছি দহাকৈ খুন্দিব নালাগে অলপ হাফটো খুন্দিলে হ'ব তাৰপিছত এনেকৈ কৰি খুঁটি মাৰি ল'ব যেনেকৈ আমাৰ পাপাই মাৰি লৈ আছে তো এনেকৈ কৰি হেল্প কৰি দিলোঁ পাপাৰ লগত দাঙি দিলোঁ এনেকৈ কৰি ঘিৰাই দিলোঁ একদম মাজত হ'ব লাগিব এনেকৈ সোমাই দিলোঁ কলগাছটো সোমাই দিয়াৰ পিছত মাটিটো এনেকৈ ধুনীয়াকৈ পকাই দিব ওৰাকৈ তাৰপিছত খুজিং মাৰি দিব ধুনীয়াকৈ হৈ যাব এতিয়া আমাৰ কাষতে এটা লক্ষী পূজা আছে তাতে আমি কলগাছ ঘিৰিম তো ইয়াৰ বাছ চাছ ল'লোঁ আপোনালোকক দেখাম ব্লক গাইছ কলগাছটো বহুত ওজন তথাপি কষ্ট কৰি দাঙিলোঁ আৰু মা লক্ষীৰ কাৰণে মা লক্ষী মন্দিৰ আছে তাতে লৈ যাবলৈ লাগে তো এনেকৈ কৰি দাঙি লৈ গ'লোঁ কথা চথা কয় তাৰ এটা মোৰ চবৰীয়া পেৰাক্সিহঁতৰ ভাইটি আৰু মই এনেকৈ কৰি গৈ গ'লোঁ এই ছাইডতে আছে লক্ষী পূজাটো আপোনালোকক আমি আহি পালোঁ লক্ষী পূজাত কল ঘূৰিম এতিয়া তো গাইছ আপোনালোকক দেখাই দিওঁ আমাৰ লক্ষী পূজাটো কেনেকুৱা দেখিবলৈ এয়া কলগাছটো তো এয়া গাইছ এইটো হ'ল আমাৰ লক্ষী পূজা গাঁৱৰ সমাজৰ ইয়াত লিখা আছে শ্ৰী শ্ৰী মা লক্ষী মন্দিৰ স্থাপিত হৈছে 2010 নং দাৰাইবাৰী গুৱাহাটী এইটো হ'ল আমাৰ মা লক্ষী তো আমি এতিয়া প্ৰেক্টিছৰ ভাইটি খুন্দি আছে আমাৰ ওচৰৰে ভাইটি হয় তাৰপিছত ইয়াৰ মাটি খুন্দি আছে সেই কলগাছ চলগাছ আনিলোঁ ইয়া হৈ গ'ল তো আপোনালোকক অলপ দূৰৰ পৰা দেখাই দিওঁ কেনেকুৱা হ'ল আমি বহাই ল'লোঁ ইয়াতে ফুল লগাই দিলোঁ এইটো আমাৰ গাঁৱৰ সমাজৰ লক্ষী পূজা আমি আহিছোঁ এটি কৰি আমাৰ ঘৰৰ ওচৰতে তো ইয়া গাইছ দেখিলোঁ এই এটা কলপাত ভাগি গ'ল বেয়া লাগি গ'ল অলপ একো নাই এতিয়া আমি গৰু ল'ব যাম তো গাইছ আপোনালোকক দেখাই থাকিম বলক প্ৰিপাৰেশ্যন দেখাম খালি দেৱালীৰ তো গাইছ ইয়াত ধুনীয়া একদম সজাইছে এবাৰ এইটো আমৰটো ঘৰটো গৰু চৰু আনিলোঁ এইটো ব্ৰাদাৰ চিষ্টাৰ এইটো ফাদাৰ এইটো মাদাৰ গাইছ ইয়া মোৰ দাদা আৰু মোৰ ভণ্টিয়ে প্ৰিপাৰেশ্যন কৰি আছিল লিচু লাইটৰ তো আপোনালোকে কেনেকৈ কৰি আছে নিশ্চয় কমেণ্ট কৰিব আৰু পালে মোক আমিতো ঘূৰি মানুহ গাইছ চিম্পুল আৰু মোৰ ভণ্টি লিচু লাইট প্লাষ্টিকৰ হয় ইয়াত পানী দিলে এনেকৈ কৰি জ্বলে লাইট গাইছ ভণ্টিয়ে ধুনীয়াকৈ কৰি থৈছে দেখিছা গাইছ আমাৰ 5টা বজাৰ দৃশ্য আপোনালোকক দেখাম এতিয়া 5টা বজাত সন্ধিয়া কেনেকুৱা দৃশ্য হৈছে ইয়াত চাকি আছে এইটো প্লাষ্টিকৰ চাকি এইটো ৰিয়েল চাকি গাইছ হেপী দিৱালী ৰাতিৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছা এইটো হ'ল আমাৰ ঘৰৰ আৰু এইটো হ'ল প্ৰেক্সিহঁতৰ ঘৰৰ মানে আমাৰ বান্ধৱীহঁতৰ ঘৰৰ এইটো হ'ল প্ৰেক্সি তো গাইছ এইখিনিয়ে ভিডিঅ'টো দিবে ভালো গাইস